এভৰিৱান আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ ভিডিঅ'টো ডাইৰেক্ট মানে ভাত বনোৱাৰ সময়তে ষ্টাৰ্ট কৰিলোঁ কাৰণ ভাত বনাব দেৰি হৈ গৈছে আৰু সকলো কাম চাম শেষ কৰি গা ধুই ভাত বনাব লৈছোঁ এতিয়া। আৰু আজি খাচী মাংস বনাম। খাচী মাংস অকণমান আনিছিলে, খাচী মাংসখিনি বনাম মই আৰু কুকাৰত বনাম। কেনেকৈ বনাম চাই থাকিবচোন। সাধাৰণতে খাচী মাংস বনাই সকলোৱে কুকাৰত, কিন্তু মই অলপ বেলেগকৈ বনাওঁ। মই বনালে এনেকুৱা লাগে যেন কুকাৰত বনোৱা যেন নালাগে, এনেকৈ বনাম। চাই থাকিবচোন, যদি মই বনোৱা ষ্টাইলটো চাই ভাল লাগে আপোনালোকে নিশ্চয় বনাই খাব এদিন আৰু বনাই কিনে খাই জনাব কেনেকুৱা লাগিছে। তেনেহ'লে চাই থাককচোন। খাচী মাংস আনিছিলে, এয়া অকণমানকৈ আনিছে খাচী মাংস, কাৰণ আমাৰ ঘৰত খাচী মাংস খোৱা মানুহ নাই, এজনে হয়। আৰু লগতে অকণমান চিকেনো আনিছে, কাৰণ ডাঙৰ বাবু আৰু মই চিকেন খাওঁ, আমাৰ কাৰণে চিকেন আনিছে। চাই থাকিব লাগিব। এতিয়া মাংসখিনি ধুনীয়াকৈ ধুই কিনে মই কুকাৰত দি দিলোঁ। আৰু এতিয়া ইয়াতে মই কি কৰিম, পিঁয়াজখিনি দি দিম। ইয়াতে 4-5টা পিঁয়াজ দি দিছোঁ, অলপ ডাঙৰকৈ কাটি দিছোঁ পিঁয়াজখিনি, কাৰণ খাচী মাংসত পিঁয়াজটো ডাঙৰকৈ দিব লাগে। আৰু ইয়াতে মই বেলেগ এতিয়া হালধি নিমখ দিম আৰু মছলাখিনি আজি গোটেইখিনি পিছা মছলাই দিছোঁ, মই গুড়া দিয়া নাই বাৰু। অকল গৰম মছলা গুড়া দিছোঁ আৰু মিট মছলা, ৰেড চিলি। বাকী মছলাখিনি পিচিছোঁ মই চব গোটা দি কিনে। তাতে মই দিছোঁ জালুক, জিৰা, ধনিয়া, আদা নহৰু, গোটেইখিনি গোটা মছলা লৈ ধুনীয়াকৈ পিচি কিনে দি দিছোঁ। পিছা মছলাটো বেছি ধুনীয়া চেণ্ট আহে। আপোনাৰ মাংসখিনি হিচাপত মছলাটো দিলেই হ'ল। মই মাংস কম, সেইকাৰণে কমকৈ দিছোঁ। আৰু ইয়াতে অকণমান গৰম মছলা দিছোঁ পেকেট, মিট মছলা অকণমান দিছোঁ আৰু ৰেড চিলি কালাৰৰ কাৰণে অকণমান মই কাশ্মীৰী ৰেড চিলি দিছোঁ। এতিয়া মাংসখিনি ধুনীয়াকৈ হাতেৰে সানি ল'ব লাগিব। তাতে মিঠাতেলখিনিও দি ল'ব আকৌ। ধুনীয়াকৈ মিঠাতেলখিনি দি লৈ ধুনীয়াকৈ হাতেৰে মোহাৰি বহুত ধুনীয়াকৈ সানিব লাগিব মাংসখিনি। মাংসৰ ভিতৰত যাতে মছলাখিনি ধুনীয়াকৈ লাগি যায়, গোটেইখিনি মছলা মাংসতে মিলি যায়, ধুনীয়াকৈ হাতেৰে মোহাৰি মিলাই দিব লাগিব। যিমান ধুনীয়াকৈ হাতেদি লৰাই মোহাৰিব সিমানে ভাল, কাৰণ মাংসটোৰ লগত পূৰা মছলাখিনি মিলি যাব লাগিব। ধুনীয়াকৈ এনেকৈ দিলেই হ'ল। ইয়াতে পানী নিদিব, মই পানী নিদিওঁ একেবাৰে, কাৰণ মাংসত পানী ওলায়ে, একেবাৰে পানী নিদিব। আৰু এতিয়া ঢাকনিখন মই লগাই নিদিওঁ, ঢাকনিখন মই এনেই দি থৈ দিম। জাষ্ট যেনেকৈ আমি কেৰাহীত ঢাকনি লগাওঁ এনেকৈ লগাম, হুইচেল নিদিওঁ। ধুনীয়াকৈ মই এতিয়া ঢাকনিখন ওপৰত এনেই লগাই দি থৈ দিম, হুইচেল নিদিওঁ। যেতিয়ালৈ মাংসৰ পানীখিনি শুকাই নাযায় তেতিয়ালৈ মই পানীও নিদিওঁ আৰু হুইচেলো নিদিওঁ। এইফালে আমি খাচী মাংস নাখাওঁ কাৰণে অকণমান চিকেন আনিছিলে, আৰু এইফালে দেখিছে মাংসৰ পানীখিনি ধুনীয়াকৈ শুকাই গৈছে। এতিয়া প্ৰায় শুকাইছে, নায়ে বাৰু। আৰু পিঁয়াজ গলি গৈছে ধুনীয়াকৈ। এতিয়া ধুনীয়াকৈ লাৰিব লাগিব, যিমান পাৰে সিমান ভুনিব লাগে, যিমান লাৰিব সিমানে ভাল। আৰু পিঁয়াজবোৰ পূৰা ভাঙি যাব লাগিব লাৰোতে। ধুনীয়া হৈছে, কালাৰো আহি গ'ল ধুনীয়াকৈ। এতিয়া মাংসৰ পানী একেবাৰে নাই, তাতে তেজপাতো দিব 2টা, মই তেজপাত দি দিছোঁ, আপোনাক দেখুৱাব নাপালোঁ। ধুনীয়াকৈ এতিয়া লাৰি গৰম পানী ব্যৱহাৰ কৰিব দেই, ঠাণ্ডা পানী একদমেই নিদিব, কাৰণ ঠাণ্ডা পানীয়ে মাংসৰ টেষ্টটো একদম নোহোৱা কৰি দিয়ে। মই গৰম পানী দিম ইয়াতে। কি ধুনীয়া হৈছে, কিন্তু পানী একেবাৰে নাই, তেল উঠি গৈছে পূৰা। এনেও খাচী মাংসটোত তেল বেছি অকণমান। মই খাচী মাংস কুকাৰত বনালে এনেকৈ বনাওঁ আৰু বহুত টেষ্টি লাগে। আপোনালোকে বনাই চাবচোন। ডাইৰেক্ট মাংসটো বহাই দি কিনে বহুতে হুইচেল দিয়ে, কিন্তু হুইচেল দিব নালাগে। এতিয়া গৰম পানী দিলেই হ'ল। ইয়াতে মই গৰম পানী দি দিছোঁ।
মাংসটো অকণমান হুইচেল দিম এতিয়া মই, সেইকাৰণে আকৌ পানী বেছিকৈ দি লৈছোঁ, কাৰণ মাংস সিজিব লাগিব। এবাৰে হুইচেল দিম আৰু হুইচেল নিদিওঁ আৰু মই। তাৰপিছত আকৌ মই যিখিনি পানী থাকি যায় ধুনীয়াকৈ উতলাই ল'ম। এতিয়া ধুনীয়াকৈ হুইচেল 3-4টা হুইচেল লগাব দিছোঁ মই, বেছি দিয়া নাই, কাৰণ গৰম পানী দিছোঁ যিহেতু মাংসটো জল্দি সিজি যাব। এতিয়া মোৰ কুকাৰত হুইচেল চাইড কৰি চালোঁ যে কি ধুনীয়া হৈছে, চাওকচোন মাংসখিনি দেখিবলৈ কি কালাৰ আহিছে ধুনীয়াকৈ। আৰু এতিয়া বেছি পানী থকাৰ কাৰণে মই আৰু অকণমান হেৰি কৰিম, পানীটো অকণমান কমাই ল'ম, কাৰণ বেছি জোল খালে ভাল নালাগে, আৰু এজন মানুহ খাব যিহেতু ইমান জোল নালাগে। ধুনীয়াকৈ মই এতিয়া জোলটো অলপ কমাই ল'ম। ঢাকনিখন এনেই জাষ্ট লগাই দিছোঁ, হুইচেল নিদিওঁ। গেছটো অকণমান ল' ফ্লেমত লগাই দিম, জোলটো কমিবলৈ দিছোঁ। আপোনালোকে এনেকৈ খাচী মাংস বনাবচোন। মই কিন্তু খাচী মাংস নাখালেও মই এনেকৈয়ে বনাওঁ, বহুত টেষ্টি লাগে কিন্তু খাই কিনে এনেকৈ। আপোনালোকে বনাই চাবচোন। দেখিছেনে কি ধুনীয়া হৈছে কালাৰটো। এতিয়া ভাত বাঢ়ি দিছোঁ, ভাতটো খাই লওক, আৰু খাচী মাংস খাই কিনে জনাব কেনেকুৱা লাগিছে, কাৰণ খাচী মাংস মই নাখাওঁ, আমাৰ চাকিবেও নাখায়। খাই কেনেকুৱা লাগিছে জনাব এতিয়া কেনেকুৱা লাগে। টেষ্টি মই নাখাওঁ কিন্তু তথাপিও বনাই দিছোঁ আৰু ন, ভাল লাগিছে ন। এতিয়া অকণমান ভাত পানী খাই ধুনীয়াকৈ গধূলি অকণমান ওলাই আহিছোঁ, মানে আমাৰ এই বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰত এটা শ্ব'ৰুম খুলিছে ডাঙৰকৈ। কিহৰ শ্ব'ৰুম যাই আছোঁ, তাতে মাতিছে আমাক, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিবচোন ভিডিঅ'টো। ইমান ধুনীয়াকৈ সজাইছে শ্ব'ৰুমটো। ইফালে আমাৰ এই বাবু ভাইটিৰ লগত বহি আছে, ওচৰৰে ভাইটিজনীৰ লগত। ইফালে এইবিলাক ৱাশ্বিং মেচিন হয়। বাবু কেনেকুৱা লাগিছে? ভাল লাগছে। এইফালে আমাক খাবৰ কাৰণে দিছে, বৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, ভাল লাগিছে কিন্তু। কটাবাৰীত হয়, কটাবাৰী তেল ডিপত, কিবা আহিলে ইয়াৰ পৰা ল'ব পাৰে বস্তু। আহিলোঁ আমি ঘৰত, আৰু ইমান মানুহ আছে ভালো নালাগে, মাতিছে আমাক বহুতবাৰ, মাতি থকাৰ কাৰণে গ'লোঁ, আৰু ধুনীয়া লাগিছে যায়, আৰু বহুত মানে ঘৰৰ ডেক'ৰেশ্যন কৰা বস্তু বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে। কটাবাৰী তেল ডিপত হয় এইটো শ্ব'ৰুমটো, জেচমিন মাৰ্কেট বুলি কয়। আমি থকা বিল্ডিংটোতে ফাৰ্ষ্ট ফ্ল'ৰত বহুত ধুনীয়া ধুনীয়া বস্তু আছে, কোনোবা আহিলে ল'ব পাৰিব। আৰু আজি ল'লে কিন্তু ডিছকাউণ্ট দি আছে, আজি আমি একো লোৱা নাই বাৰু, হঠাতে এনেকুৱাকৈ ল'ব নোৱাৰি দিয়কচোন বস্তু, পিছত গৈ চাই কিনে ভালকৈ ল'ম। কিবা কিবি ল'বলগীয়া বস্তু বহুত আছে, মানে চব বস্তুৱে পায়, পাকঘৰৰ বস্তু, মানে ঘৰ ডেক'ৰেশ্যন কৰা, মানে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে। ভাল লাগিছে ন বাবু, ইমান ধুনীয়াকৈ সজাইছে, আৰু মানে বহুত ধুনীয়া ধুনীয়া হেৰি কৰিছে। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া ৰাতি 10টাই বাজে, আৰু আমাৰ ধুনুৱে চোৱা কি ধুনীয়াকৈ খেলি আছে, আৰু মই বিগ বছ চাই আছোঁ। বিগ বছ কাৰ কাৰ ফেভৰেট বাৰু জনাবচোন। আজিৰ পৰা চুৰু হৈছে, আৰু বিগ বছ চোৱা মোৰো চুৰু হৈ গ'ল। আৰু মই বিগ বছ চাওঁ বাৰু, প্ৰত্যেক বছৰে চাওঁ বিগ বছ। ধুনু, এইটো কোন হয় বেটা? বাবা, বাবা হয়।
এইটো আমাৰ ধুনুৰ বাবা বাবা এইটো কি মৰম দিব চুমা দিব সদায় বাবা তাৰ এইটো বাবা হয় তোমাৰ বাবা হয় মই কৈ দিয়াচোন হাই flying kiss দিয়েছে বাবা 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 মোৰ জান কোনটো এইটো ও বাবা এইটো মোৰ জান হয় মোৰ ধুনু কোনটো এইটো ও মা মোৰ ধুনু হয় এইটো লালা এইটো মোৰ জান হয় আমাৰ ধুনুৰ বাবা এইটো হয় ইমান মৰম কৰে সি টাইগাৰটোক কি ক'ব আৰু বহুত মৰম কৰি থাকে ইয়াক এনেকৈ সি ধুনীয়াকৈ খেলি থাকে টাইগাৰটোক লৈ লৈ কিনে না বেটা বাবা আৰু ঘৰৰ পৰা অৱস্থা নোহোৱা কৰি থৈ দিছে খেলনাবিলাক লৈ লৈ কেনেকুৱা কৰিছ কেনেকুৱা কৰে মোক কুকু দুখ পাবা ইয়াতে ধুনু আমাৰ ধুনুৱে অকণমান দুখ পাই গ'ল জোৰকৈ ধুনু গুড নাইট কোৱা গুড নাইট বাই বাই কোৱা আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ আমাৰ ভিডিঅ'বোৰ চাব আৰু ভাল লাগিলে নিশ্চয় জনাব বুলি আশা ৰাখিছোঁ আজিলৈ বাই বাই